গাইজ গুড মৰ্ণিং। যোৱাকালি আমি এই চান্দুপ জংখাৰ মাৰ্কেটত আহিলোঁ আৰু ৰাতি ডিস্কো পাব যাম বুলি ভাবিছিলোঁ, বাট নগ'লোঁ কাৰণ অলৰেডি বহুত টায়াৰ্ড হৈ আছিলোঁ। আৰু প্লাছ কি হয় কি ইয়াতে মানে ডিস্কো পাববিলাক বহুত দেৰিলৈকে থাকে। বাবাদা আৰু মই ভাবিলোঁ ডিস্কো পাব যাম, তাতে দেৰি হ'ব, তাতছে বেটাৰ ৰুমতে বহি সোনকালে নগ'লোঁ। চ' বাবাদা কেনেকুৱা লাগিলে ভূটান? ভাল লাগিলে, বিৰাট এনজয় কৰিলোঁ। চ' আমি যোনটো ৰুমত আছোঁ সেইটো ৰুমৰ ভাড়া 1500 লৈছে। ঠিকে আছে, 1500 টকীয়া ৰুম নহয়, 1000মান হ'ল আৰু। বাট যোৱাকালি বহুত দেৰিলৈকে আমি মানে মাৰ্কেটত আহোঁতে বহুত দেৰি হ'ল টাচি গেছে লজৰ পৰা। চ' উপায় নাপায় যোনখনে হোটেল খোলা দেখিলোঁ তাতে সোমাই গ'লোঁ। এইখন হয় ফ্ৰেণ্ডছ হোটেল বুলি, ফ্ৰেণ্ডছ বাৰ কাম হোটেল ভূটানত। থাকিব পাৰে আৰু বেলেগ হোটেলো আছে, হোটেল জাম্বালা বুলি এখন আছে, ভাল হয় এখন, 1200 টকাকৈ লয়, সেইখন বেছি ভাল হয় ইয়াতছে। আৰু এতিয়া আমি মাৰ্কেট এক্সপ্ল'ৰ কৰিম। আমাৰ ৰুমটো এইটো বাথৰুম আৰু এইটো হৈছে আমাৰ বাবা ৰুম আৰু এয়া বিচনা এখন। এই বাথৰুমটো এনেকুৱা। ত' ফ্ৰেণ্ডছ, এতিয়া আমি আহিছোঁ ফ্ৰেণ্ডছ বাৰত। চ' এতিয়া আমি একচুৱেলি কি হ'ল, হোটেলখনৰ তলতে বাৰ কাম ৰেষ্টুৰেণ্টখন আছিলে। ত' বাবাদা আৰু মই ভাবিলোঁ যে বাহিৰত ক'ত লাঞ্চ কৰাতছে ইয়াতে কৰি লওঁ। যোৱাকালি ৰাতি আমি ভেজ ফ্ৰাইড ৰাইচ 2 প্লেট অৰ্ডাৰ দিছিলোঁ, খাই ভাল লাগিলে। চ' ভাবিছোঁ যে ইয়াতে খাই যাওঁ। আইটেমছবিলাকো চাব পাৰে আপুনি, মেনিউখন মই দেখাই দিওঁ। বেছি ইমান এক্সপেঞ্চিভ নহয়, ভাল হয়। আৰু পিছফালে বাৰৰ মেনু আছে, এইবিলাক হুইস্কি এণ্ড অল কিবা আছে, কোনোবাই যদি হুইস্কি খাই খাব পাৰে। বাট আমি ড্ৰিংকছ নাই কৰা, ঠিকে আছে। চ' আপোনাক মই এবাৰ ৰেষ্টুৰেণ্টখন দেখাই দিওঁ আপোনালোকক। এইখন ৰেষ্টুৰেণ্টখন, এয়া ভূটানৰ কিং আৰু কুইনৰ ফটো। আৰু ইফালে এলকহল ফ্ৰিজতো থৈ দিয়ে। আৰু এটা কথা ভাল ভূটানত, কিছুমান মানুহে কিন্তু অসমীয়া ক'বও জানে। কি কয় ৰজনীশ দা? যোৱাকালি লজত যে এই যে কি আছিলে মালিকজনীৰ নাম, সোণাম। চ' সোণামে এবাৰ দুবাৰ আমাৰ লগত অসমীয়াতে কথা পাতিছিলে, সেইটো হয়। যিটো চাব পাৰে, আমাৰ খানা আহি গৈছে। ফ্ৰেণ্ডছত আমাৰ খানা আহি গৈছে। চ' এই বাবাদাৰ কাৰণে 3খন ৰুটি আৰু চিকেন কাৰী, আৰু মই অৰ্ডাৰ দিছোঁ পৰ্ক ফ্ৰাইড ৰাইচ। এইখিনি আই থিংক এৰাউণ্ড 400 মানত হৈ গৈছে ন বাবাদা? চ' আৰু ইয়াতে এটা কথা কি যে চব দোকানতে ড্ৰিংকছ পায়। চ' যদি কোনোবাই ভাবিছে যে মানে ফেমিলি লৈ আহিব পাৰি নে নোৱাৰি, পাৰি ইয়াতে। খালি এটা বস্তু আছে, কি কয়, সৰু বাচ্ছা বা ল'ৰা ছোৱালী আনিলে যদি কিছুমানে মানে ধৰিব, এতিয়া কিছুমান মানুহ থাকে যোনে ধৰিব বাচ্ছা চাচ্ছাৰ আগত ড্ৰিংকছ ৰখাটো বেয়া পায়, হেৰি কৰে। চ' তাৰ বাহিৰে বেলেগ একো ইছ্যু নাই, বাকী এনেই চব ফ্ৰেণ্ডলি হয়, আপোনালোকে আহিব পাৰে ইয়াতে। চ' এতিয়া মই কৰোঁ পেট পূজা। চ' প্ৰিয় বন্ধুসকল, আমি ব্ৰেকফাষ্টটো কৰিলোঁ। এতিয়া আমি ভাবিছোঁ ভূটানৰ চান্দৰুপ জংখাৰ মেইন মাৰ্কেটখন এক্সপ্ল'ৰ কৰিম। চ' এই ৰাস্তাটো চাব পাৰে, সেইফালেদি আহে, গেটৰ পৰা সোমাই। আমি যোৱাকালি ওপৰেদি গুচি গৈছিলোঁ, ওপৰত লজখন আছিলে, টাচি আছিল। আৰু এইফালে যদি টাৰ্ণিং লয় আপোনাৰ মাৰ্কেটখন। চ' এতিয়া আমি আহিছোঁ ডেণ্ডুপ মাৰ্ট বুলি দোকান এখনত, চাওঁ কি পায় ইয়াতে, কিনিব পাৰি নেকি। আৰু এজ ইউজুৱেল চবতে লিকাৰ থাকে। চ' ফ্ৰেণ্ডছ, এইখন মাৰ্টত সোমাইছোঁ। এইখন মাৰ্টত চাব পাৰে বহুত কিছুমান বস্তু আছে, যেনেকৈ মেকআপৰ বস্তু হওক বা কছমেটিক্স প্ৰডাক্টছ, মেইনলি যোনবোৰ ইণ্ডিয়াত নাপায়। থাইলেণ্ডৰ পৰা বহুত বস্তু ইয়াতে ইম্পৰ্ট হয়, এয়া চাব পাৰে। আই থিংক এই বস্তুটো মই কেতিয়াও ইণ্ডিয়াত দেখা নাই। এইটো চাগে হ'ব, আপুনি যদি চাই, আই থিংক
য়েছ নিভিয়াৰ চ' মেইন ইন থাইলেণ্ড আৰু এইবিলাক ফেচ মাস্ক হ'ল চুইচ বিউটি এইবিলাক নাজানো মই কেতিয়াও ইণ্ডিয়াত দেখা নাই কচমেটিক্সৰ বিষয়ে ইমান নলেজ নাই আৰু ইফালে চপষ্টিক্স এণ্ড অল এইবিলাক আছে আৰু ইফালেদি যদি যায় আপোনালোকে এইফালেদি গৈ খোৱাৰ আইটেম কিছুমান পাব এয়া যেনেকৈ চাবা জুচ আই থিংক থাইলেণ্ডৰ হয় টিপকো জুচ থাইলেণ্ডৰ ডি গ্ৰেপ থাইলেণ্ডৰ আৰু বাকী এইফালে এইবিলাকতো আছেই ব্ৰেণ্ডি উইস্কি ব্ৰিজাৰ আই থিংক ইয়াতে লিকাৰটো মানে এজ এ FMCG প্ৰডাক্ট দেখা যায় আনলাইক আমাৰ ইণ্ডিয়াত কি হয় স্পেচিয়েল লিকাৰ চেল কৰিবৰ কাৰণে স্পেচিয়েল এক্সাইজৰ পৰা পাৰ্মিট ল'ব লাগে লাইচেঞ্চ ল'ব লাগে ইয়াতে সেই বস্তুটো চাগে নাই ইমান এটা নাজানো আৰু এইফালে চাব পাৰে চাবোন ইয়াৰ পৰা মই এইটো ল'ম এনেকুৱা দুটা ল'ম মোৰ মাৰ খুব পচন্দ হয় এইটো আগতেও লৈ গৈছিলোঁ এনেকুৱা দুটা ল'ম আৰু এই চাবোন এটা আছে গেলং বুলি ইয়াৰ পৰা মই দুটা ল'ম এইটো বিৰাট ভাল চাবোন হয় গেলং ৱাশ্বিং চ'প বিৰাট ভাল চাবোন হয় আগতেও লৈ গৈছোঁ মই গাইজ এতিয়া আমি এইখন মাৰ্টৰ পৰা ওলালোঁ সৰু সুৰা শ্বপিং কৰিছোঁ এয়া চালে এয়া ইফালে আমাৰ চাব পাৰে ডগেশ্বৰ ফুল টোপনিত একদম পূৰা চ' ইয়াতে বহুত ৰুলছ আছে আপুনি ৰুল মানি চলিব লাগিব এতিয়া যেনেকৈ সেই ইফালে হৈছে ওৱান ৱে তো যেতিয়া আপুনি এইফালৰ পৰা গাড়ী লৈ আহিব ভুলতে কেতিয়াও এইফালে লৈ যাব এইফালে নিব ইয়াতে বহুত ষ্ট্ৰিক্ট হয় সেয়া চাব পাৰে আই থিংক সিহঁতক ফাইন কাটিলে চাগে এই ল'ৰা দুটাক পুলিচে ধৰিছে চাগে চ' সেইটো আৰু এটা কথা কি ভূটানত আপোনাৰ বাইক পাৰ্কিঙৰ কাৰণে এনেকুৱা সৰু সৰু আঁচ দিয়া থাকে আৰু গাড়ী পাৰ্কিঙৰ কাৰণে ডাঙৰ য'ত পাৰ্কিং আছে আপুনি তাতেই পাৰ্কিং কৰিব লাগিব এনেকুৱা নহয় যে ইণ্ডিয়াৰ নিচিনাই ৰাস্তাৰ ছাইডত য'ত ত'ত লগাই দিলে এনেকুৱা মাৰ্কিংছবিলাক থাকে এই মাৰ্কিংছবিলাক থাকে এই মাৰ্কিংছৰ ভিতৰতে আপুনি গাড়ীখন থ'ব লাগিব চ' এইখন এখন হোটেল হয় মেংজং হোটেল এইখনো বিৰাট ভাল হয় থকাৰ কাৰণে বিৰাট ভাল হয় আৰু এইফালে শ্বপিঙৰ কাৰণে জোতা চোতা কিনিব পাৰে আৰু দিছ কচমেটিক্স এণ্ড অল আৰু এয়া হৈছে জোতাৰ দোকান কাপোৰৰ দোকান এতিয়া আমি ৰজনীশ দা এই পাৰ্কখনৰ ভিতৰত সোমাব নেকি এইটো একচুৱেলি পাৰ্ক নহয় এখন মানে কাইণ্ড অফ বুদ্ধিষ্টৰ এইটো মানে প্ৰে কৰে সিহঁতে এভৰি ইভিনিং আহি এই প্ৰেয়াৰ হুইলছবিলাক ঘূৰায় আৰু এটা কথা চাব যেতিয়া আপোনালোকে চামদ্ৰুপ জংখাৰ আহিব এই ইয়াতে সোমালে প্ৰেয়াৰ হুইলছবিলাক সদায় ক্লকৱাইজ ঘূৰাব এণ্টি ক্লকৱাইজ নুঘূৰাব এণ্টি ক্লকৱাইজ ঘূৰোৱাটো বেয়া মানা যায় ইয়াতে সোমাওঁ এয়া এয়া আমাৰ অসমৰ মানুহ ইয়াতে আহিছে ফটো তুলি আছে ইয়াতে বহিব পাৰে এওঁ প্ৰে কৰি আছে য়েছ 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 ইয়াতে মোৰ ফটো এখন আছে হেল্ল' বন্ধুসকল প্ৰিয় বন্ধুসকল তো এতিয়া ৰজনীশ দাই ট্ৰিপটোৰ বিষয়ে ক'ব কেনেকুৱা লাগিলে ট্ৰিপটো বিৰাট ভাল লাগিলে এনজয় দ্য ট্ৰিপ য়েছ য়েছ খালি নেক্সট টাইম আহিলে ৰজনীশ দা আমি এবাৰ ডিস্কভাৰত কভাৰেজ দিম ইয়াতে অ'কে যোৱাকালি ধৰিব গা চা বিষাই গৈছিলে ইমান দূৰৰ পৰা বাইক চলাই গৈছে যোৱা নহ'ল আৰু বাট এনিৱেজ ভালেই লাগিছে ইয়াতে সোমাই পেলাই ফ্ৰেছ বতাহ এটা পায় আমাৰ অসমৰ ফালে বহুত পলিউশ্যন আছে কিন্তু সেই হিচাপে ইয়াতে পলিউশ্যনটো অলপ কম এয়া চাব পাৰে যোনবিলাক বুদ্ধিষ্ট মাংছ হয় এওঁলোক আহিছে প্ৰে কৰিব এয়া
প্ৰেয়াৰ হুইলটো ঘূৰাইছে মোৰো ইচ্ছা আছিলে ঘূৰাব কিন্তু বাট এইকেইদিন অলপ ইমান ঠিকছে ফ্ৰাইড ৰাইচ খাই লৈছোঁ গাটো কিবা ভাৰী ভাৰী লাগিছে অলপ ইয়াতে বহি ৰেষ্টে কৰোঁ আৰু আপুনি কি কৰে জিজা খানাটো কেনেকুৱা আছিলে বঢ়িয়া বঢ়িয়া লাগিছে এও ভাল পাইছে মই ইমান তাত মানে খাচ পোৱা মই নাই ঠিকে চিকেন আছিলে আৰু কাৰীটো বৰ ভাল পাইছোঁ ৰুটি আৰু চিকেন কাৰী পূৰা ডকচি দিছে আৰু আপুনি এইটো এওঁতো ভালেই পাইছে বাট মই ইমান পোৱা নাই আৰু ঠিকে আছে দিয়ক ফ্ৰেণ্ডছ অলপ আৰাম কৰোঁ আৰু তাৰপিছত নেক্সট আৰু এখন মাৰ্ট আছে ইয়াতে সেইখন দেখাম আৰু চ' বন্ধুসকল এই পাৰ্কখনৰ পৰা ওলাই আহি আমি এইখন এখন ভাল হোটেল হয় হোটেল জাম্বালা ইয়াতেও থাকিব পাৰে এবাৰ মই আহোঁতে ইয়াতে থাকিছিলোঁ দাম চাম কম ভাল হয় আৰু এয়া এইখন দোকানত সোমাম নামগ্যাল চংখাং গ্ৰচাৰী লিকাৰ পাই ইয়াতে চাব পাৰে লগাই থৈছে লিকাৰ ঢেৰ চ' ইয়াতে ঢেৰ বস্তু পায় চবতছে আই থিংক চান্দুপ জংখাৰ চবতছে এইখনেই ডাঙৰ হ'ব চ' ইয়াতে এইবিলাক ইণ্ডিয়ান প্ৰডাক্টছো পায় থাইলেণ্ডৰ প্ৰডাক্টছো পায় আই থিংক এইবিলাক থাইলেণ্ডৰ বাচন ধোৱা চাবোন বাকী এয়া ইফালে লিকাৰ আছে চাব পাৰে ইম্পৰ্টেড লিকাৰো আছে जैक डैनियल्स 1 लीटर दीदी ये कितना है जैक डैनियल्स का 1 लीटर प्राइस टैग আছে চাব পাৰে কিমান 4500 1 লিটাৰ আৰু আই থিংক অসমত পায় কিমান 4070 ml পায় ইয়াতে এইটো এটা JW ব্লেক জনি ৱাকাৰ ব্লেক লেবেলৰ প্ৰাইচটো হৈছে 6000 দাম আছে বাৰু বাকী এইবিলাক ভুটানিজ ৱাইন হয় ভডকা ৰেভেন ভডকা এইটো আমাৰ অসমতো পায় ইয়াতেও পায় চ' এওঁ কিবা লৈ আহিছে এইবিলাক দোকানখন চাওঁহি এয়া হাউচ হোল্ড আইটেমছো পায় এইবিলাক কাপ প্লেট ছেট এইবিলাক চাব পাৰে এয়া ধূপ মই লাষ্ট টাইম আহোঁতে ইয়াৰ পৰা আচাৰ লৈ গৈছিলোঁ আচাৰটো ইয়াতে এইবিলাক চাব পাৰে আচাৰ পায় এইবিলাক পিকলছ আৰু পেকেজ মিটো পায় 300 টকা লয় এইটো আই থিংক পৰ্কৰ হয় এইটো দিয়া আছে লয় যদি ল'ব পাৰে ৰাজনীশ দা পেকেজ মিট এইবিলাক চাব পাৰে টিউনা আছে তাৰপাছত চাৰ্ডিনছ আছে এবাৰ এই টিন ফিছ খাই ৰজনীশ দা হস্পিটেল যাব লগা হৈছিলে মনত আছেনে এয়া আচাৰ এটা কিনিব লগা চ' বন্ধুসকল মই লৈছোঁ এইটো আচাৰ অনিয়ন আচাৰ ইয়াত তলত আছে অঁ এইটো মোৰ ফেভৰেট হয় এনেকুৱা 3টামান লৈ যাওঁ 80 rupees লয় আই থিংক চাব দেই ৰজনীশ দা ধৰিবচোন নপৰে যাতে আৰু এটা লওঁ আৰু এটা লওকচোন ৰজনীশ দা তলৰ পৰা কেলে 3টা লৈ যাওঁ 3টা লৈ অঁ কেতিয়া ভূটান অহা হয় আৰু ঠিক নাইতো অঁ ঠিক আছে আহক বিলিং কাউণ্টাৰত ৰাখি দিওঁ 80 না ঠিক আছে আমি ইয়াৰ পৰা ওলাই আহিছোঁ এয়া চাব পাৰে বুদ্ধিষ্ট মাংস হয় এওঁলোকো বজাৰ কৰিব আহিছে ইয়াতে এতিয়া হ'ল ভালেখিনি চালোঁ চান্দুপ জংখাৰ এইখনে
চানদ্ৰুপ জংখাৰ মাৰ্কেটখন। আম্মা হোটেল এইফালে চাব পাৰে। আৰু এয়া দোকান চোকান আছে, এইফালে গৈ পেলাই লেফ্ট চাইডেদি গ'লেও ধেৰ দোকান চোকান পায়, সেইফালেও আছে কিবা কিবি। বাট ইমান আৰু এতিয়া ঘূৰি ফুৰা মোৰ সময় নাই, আমি এতিয়া আৰু যাবও লাগে। কি কৰে ৰাজনীশ দা? এটালৈ 15 মিনিট আছে দেই। অঁ, এটালৈ 15 মিনিট আছে, আমি গৈও থাকোঁ। তো মই মোৰ বাইকখন সেইফালে থৈছিলোঁ, এতিয়ালৈকে আছে, সেইখন চাব পাৰে। এইখন এখন বিৰাট ভাল হোটেল হয়, জাম্বালা। মই আপোনাক কৈছিলোঁ ইয়াতে ৰেষ্টুৰেণ্টো আছে, বাৰ ৰেষ্টুৰেণ্ট আছে, ইয়াতে আহি খাব পাৰে। মেক্সিমাম ফেমিলিবিলাকে আহিলে ইয়াতে বহে, হোটেল জাম্বালা। এইয়া মোৰ বাইক, জাৰ্ণিটো ষ্টাৰ্ট দিওঁ আৰু এতিয়া। ফ্ৰেণ্ডছ, আমি এতিয়া ভূটানৰ পৰা আহিলোঁ, এতিয়া ইণ্ডিয়াত আছোঁ। এইখিনি দৰংগা টাউনখনত আছোঁ। আৰু এটা কথা ভাল, ভূটানত জানেনে তেলৰ দাম বহুত কম। মই ভৰাইছোঁ এতিয়া ₹66 চলি আছে পাৰ লিটাৰ। আমাৰ অসমত 96 আৰু তাতে 66, 30 ৰুপিজৰ ডিফাৰেঞ্চ। 950 ৰুপিজৰ তেল ভৰাইছোঁ, পূৰা টেংকি ফুল হৈ গৈছে। ঠিক আছে বাৰু, এতিয়া চিধা গুৱাহাটীতে লগ পাম আৰু গৈ থাকোঁ। চি ইউ, ভাল লাগিলে।